ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আছো আমাৰ মৌমনৰ অংগনবাদী শিশু কল্যাণ কেন্দ্ৰ। আপোনালোকেও আনিব পাৰিব। ইয়াত সৰু সৰু কণ কণ শিশুসকলে খেলা ধূলা নাচ গান আদি উপৰিও বহুতো ভাল পায়, খেলিও ভাল পায়। সেইকাৰণে মাজে মাজে আনিব পাৰে। আৰু ইয়াৰ বাইদেউহঁতি মই চিনাকি কৰি দিম। আজি হৈছে মাতৃ দুগ্ধদান সপ্তাহ পাতিছে 1 তাৰিখৰ পৰা 8 আগষ্টলৈকে। সেইকাৰণে আপোনালোকো আহিব পাৰিব ওচৰৰে যদি কোনোবা আছে। এয়া বাইদেউ স্কুলত বুজাই আছে এই মাতৃ দুগ্ধদান সপ্তাহটো এইটো কাৰণেই পতা হৈছে যে আমি জন্ম হোৱা শিশু জন্ম হোৱাৰ পাছত আমি 1 ঘণ্টাৰ পিছতে মাকে গাখীৰ খুৱাব লাগে। আৰু আজিকালি ল'ৰা ছোৱালীকতো আমি গাখীৰ সোনকালে এৰুৱাব বিচাৰোঁ, কিন্তু সেইটো নহয়। আমি সদায় ল'ৰা ছোৱালীক 2.5 বছৰ বা 3 বছৰ গাখীৰ খুৱাবই লাগে। তেতিয়া ল'ৰা ছোৱালীৰ ব্ৰেইনো হয়। মই অংগনবাদী কেন্দ্ৰৰ বাইদেউৰ লগত চিনাকি কৰাৰ আগতে আমাৰ স্কুলৰ পৰিৱেশটো অলপ পৰিৱেশ মই দেখাই দিছোঁ আপোনালোকক। এইফালে আছে এখন কাষতে সৰ্বশিক্ষা অভিযান মিছন স্কুল, আৰু এইফালে হৈছে আমাৰ অংগনবাদী কেন্দ্ৰটো। অংগনবাদী কেন্দ্ৰ হয় সমাজ কল্যাণ বিভাগ শিশু উন্নয়ন সেৱা আঁচনি চৰাই। এয়া আমাৰ 149 নং 2 নং চৰাইবাহী গাঁৱৰ অংগনবাদী কেন্দ্ৰ হয়। এয়া বাইদেউ হয় আমাৰ অংগনবাদী কেন্দ্ৰ। বাইদেউ আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মিছ লুমিজা বেগম। হয়, আজি কিহৰ কাৰণে এইটো কৰা হৈছে? আজি আমাৰ 1 তাৰিখৰ পৰা 7 আগষ্টলৈকে আমাৰ মাতৃ দুগ্ধ সপ্তাহ পাতিব লাগে। তাৰ কাৰণে আমি অকণ আয়োজন কৰিছিলোঁ। মাতৃসকলকো মাতিলোঁ। আমাৰ যিসকল 6 মাহলৈকে গাখীৰ খাই থাকে আৰু 2 বছৰলৈকে বাৰু খুৱাবই লাগে। জন্মৰ পিছতে আমি 1 ঘণ্টাৰ পিছতে মাতৃ দুগ্ধ পান খুৱাবলৈ কৈছোঁ। তাত কলাষ্টম থাকে, আৰু কলাষ্টম খালে বিভিন্ন ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। স্বাস্থ্যৱান সুস্বাস্থ্যৱান হয়। আগতে মানুহে নাজানিছিলে, মৌ দিয়ে, পানী দিয়ে, এনেকৈ কিবা পানী চেলেকায়, কিন্তু সেইবোৰ কৰিব নালাগে। জন্মৰ 1 ঘণ্টাৰ পিছতেই মাতৃ দুগ্ধ ল'ব লাগে। মাতৃ দুগ্ধটো খোৱালেহে তাত কলাষ্টম থাকে, আৰু তাৰ পৰা বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰে। সেইকাৰণে শিশু স্বাস্থ্যৱান হৈ উঠিব, আৰু মাকৰ কাৰণেও ভাল, শিশুৰ কাৰণেও ভাল, আৰু মাক আৰু ল'ৰা ছোৱালীৰ প্ৰতি এটা মৰম ভাৱ এটা তেওঁলোকৰ আহি যায়। বাইদেউ কথাখিনি ক'লে। আপোনালোকেও ইয়াৰ অংগনবাদী কেন্দ্ৰত বহুত ভাল বাইদেউহঁতো মৰমেলা আৰু ধুনীয়াকৈ খেলা ধূলা নাচ গান নৃত্য আদি চব শিকায়। যদি ওচৰৰ কোনোবা আছে এই কেন্দ্ৰলৈ লৈ আহিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।